আজিকালি সেই দুটাকৈ কাৰ্যকৰ মনলৈ যি সৰু সৰুও আছিলে সাহসিক স্বপ্ন, সৰু সৰু মানুহৰ ঘৰ বন্ধাৰ সুলভ সম্পদ। বিপ্লৱ গীতকালে মোৰ অকণ পাহৰিছোঁ কৰিছোঁ বুলি ক'লে মই আজিকালি এই দুটা জগৰটোৰ কথাই ভাবোঁ, যি সৰু সৰু আছে সাহসিক স্বপ্ন, সৰু সৰু মানুহৰ ঘৰ বন্ধাৰ সুলভ সম্পদ। যতৰৰ ঘূৰ্ণয়মান চক্ৰত মই কলিংগকৰ ৰাজৰ গীত দেখোঁ, যি নমাই আনিছিল সুখ জৰাগ্ৰস্ত পৃথিৱীৰ বুকুলৈ কবিতা বস্তুৰ ঋষি ৰাজনক গৌতম বুদ্ধ। বিপ্লৱী বুলি ক'লে মই আজিকালি সেই বুদ্ধিৰ বৃক্ষজোপাৰ কথাই ভাবোঁ, যাৰ কাঠেৰে কৰা হৈছিল ভাৰতবৰ্ষৰ কুটিৰে কুটিৰে স্বাধীনতাৰ এক নতুন মহাত্মা গান্ধীয়ে ৩৬ চনত এখন চিঠি লিখিছিলে, সদায় মোৰ মনত থাকে, কবিতাৰ লগত সেইটো কৈছে, India ought not to take American money for her national movement and must raise her own money. I shall go to America when India is independent and speak of India and Indian culture without taking money for lecture. Yes, Mahatma Gandhi. That will be the লাহে লাহে পাহৰি গৈছোঁ এইখিনি ধন্যবাদ।